চ' আমি স্নান কৰিব লাগিব তাতে গাইজনীকে ভিডিঅ' কৰিব আহিছোঁ হেল্ল' নন্দী মাতা যদি দেখে মোবাইলতকে ৰিয়েল যোনটো ভিউ লয় সেইটো মোবাইলত নাপায় চ' আহিব আপোনাৰ মানে দেখা পায়ে থাকে চাগে এইগৰাকীক ভালকৈ চাই লওক জুম কৰি দেখাই দিছোঁ আৰু একটো যিটো দি আপোনাৰ ট্ৰেইন যায় এইটো হৈছে আব্দুল কালামৰ ৰাস্তাৰ পৰা আহিছোঁ একো নাই আপোনাৰ ৰুম ভিউটো দেখুওৱা নাই চ' গুড মৰ্ণিং এভৰিৱান আৰু এতিয়া হৈছে ৰাতিপুৱা আপোনাৰ 4টা বাজিছে ইয়াত যিহেতু আপোনাৰ নিয়ম আছে তাৰমানে মানে কিবা গা ধুই কেনেহে তাৰমানে ডাইৰেক্ট মানে নাগমণি দৰ্শন কৰাটো সেইটো ৰিচুৱেল অনুসৰি আমি এতিয়া ৰাতিপুৱাই সোনকালে ওলাই আহিছোঁ এতিয়া চাওক কিমানখিনি ভিডিঅ' কৰি দেখুৱাব পাৰোঁ তাৰমানে চব জেগাত তাৰমানে যিহেতু কেমেৰা এলাও নাই তো সেইটো কাৰণে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আমাৰ মানুহবিলাক চাওক এনেকৈ মানুহবিলাক সকলোৱে গৈ আছে চ' নাগমণি দৰ্শনৰ সময় হৈছে বোলে 5টা বজাত তো সেইটো কাৰণে সোনকালে সকলোৱে গৈ আছে চ' আমি 25 ৰুপিজ যিটো লয় সেইটো লাইনতে আমি সোমাই গৈছোঁ মানে VIP এণ্ট্ৰি যদি যাওঁ বুলি ভাবে 100 200 দি কেনে যাব পাৰে 200 মানে ডাইৰেক্ট মন্দিৰ গৈ পাবগৈ আৰু এনেকৈ চ' আমাৰ নাগমণিও দৰ্শন হৈ গ'ল আৰু ৰামানাথম স্বামীও মন্দিৰ দৰ্শন কৰি ল'লোঁ এইজনী হাতী এজনী তাতে ঘূৰি ফুৰি থাকে আৰু এতিয়া আমি বাহিৰলৈকে যাওঁ আৰু কুণ্ডলৈকে যাই কেনে এতিয়া স্নান কৰোঁ যিমানখিনি পাৰোঁ ভিডিঅ'খিনি কৰি থাকিম আৰু কুণ্ডত স্নান কৰাটো হৈছে 25 ৰুপিজ কৰি আৰু পানী আনিব পাৰি হেনো মই ট্ৰাই কৰিম যদি পাৰোঁ লৈ ল'ম আৰু তাৰ আগত মানে সাগৰ স্নান কৰিব লাগিব এই সাগৰ স্নান কৰাৰ পিছতহে আমি কুণ্ডত যাই কেনে হেৰি কৰিম গা ধুম 22টা কুণ্ড আছে 22টা কুণ্ডত পুৰা কমপ্লিট মানে যাই স্নান কৰিব লাগিব তাতে কুণ্ডত স্নান কৰাৰো মিনিং আছে তাত মানে আত্মাৰ পাপ ধোৱা হয় বোলে চ' লেটছ চি ইয়াতে देर है बहुत देर চাইছিং যাবিৰ আগত আমি সাগৰ স্নান কৰি লৈ ল'ম দে নহ'লে চেল ড্ৰাইভ হা আমাৰ সাগৰ স্নান কৰা হৈ গ'ল এতিয়া মানে আমি যাই আছোঁ 22টা কুণ্ডত মানে নিয়ম আৰু মানে গা ধুব লাগে ত' এইবাৰ মই বেক চাইড দেখাই আছোঁ এজাক চবে সকলোৱে ইয়াতে গা ধুবলৈ আহে একচুৱেলি আমাৰ অলপ খেলি মেলি হ'ল প্ৰথমতে আচলতে ইপিনে আহিব লাগিছিল কিন্তু তথাপিও এনিৱেজ নাজানো যিহেতু আৰু এবাৰ মানে সাগৰ স্নান কৰি লৈছোঁ স্নান কৰি এতিয়া 22 কুণ্ডত গা ধুই কেনে কণ্টিনিউ আমাৰ লগত থাকক তেতিয়া গোটেইখিনি প্ৰচেছ গম পাই যাব এবাৰ 22 কুণ্ডত গা ধুই নাজানো নকৰিবি ভিডিঅ' কিয় কৰি আছ গাইজনীকে ভিডিঅ' কৰিব আহিছোঁ হেল্ল' নন্দী মাতা ৰাতিয়ে গুচি আহিব লাগিছিল আচলতে তেতিয়াৰ পৰা ধুনীয়াকৈ হৈ গ'লে আমি ৰাতিয়ে গুচি আহিব লাগিছিল আভি গা ধুব যাব বোলে এইটো 22 কুণ্ডত পানী মানে ইয়াতে ওলাই য'ত মানে ৰামৰ আপোনাৰ চুলিয়েদি বনাইছিল বুলি কেনে কোৱা হৈছে তাৰে পানীটো মিঠা হয় তাকে 22 কুণ্ডত পানী দি গা ধুবলৈ আৰু ধুবলৈ যাই আছে চাওক কেনেকুৱা হয় আকৌ 1 ঘণ্টা শুব আছে শুবলৈ আহিছ তই শুবলৈ আহিছা
এইটো আমি 22 কুণ্ডৰ পিনেদি গৈ আছোঁ প্ৰথমতে 25 টকা এটা দি কেনে তাৰমানে টিকেট ল'ব লাগিব গা ধুবলৈও আৰু মানে কুণ্ডৰ পানীদি তাৰপিছত আৰু পানীখিনিও লৈ যাম পানীখিনি বোলে সেইটো হেৰি গা ধুলে বেমাৰ আজাৰ নাইকিয়া হয় আৰু যেতিয়া মানে বেমাৰ হয় এই পানীখিনি যে খাই দিলে বোলে ভাল হয় বুলি কৈছে আৰু চাওঁ কি হয় কি নহয় যিমানখিনি জানো সেইখিনি মানে শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকৰ লগত এইটো আমাৰ 13 নম্বৰ কুণ্ড হয় ইয়াতেও মানে পানী চাটি চাটি গা ধুৱাই থাকে নালাগে হ'ল চ' কুণ্ডৰ গা ধুই আহিলা কুণ্ডৰ এইটো পানী হয় অকণমান আৰু পইচাৰ বহুত ডিমাণ্ড কৰে চবতে একেই হয় এইজনী আমাৰ বাইদেউ গা ধুই আহিলে ফাইনেলি 22টা কুণ্ডৰ 22টা কুণ্ডৰ গা ধুই কেনে আৰু ঠিকে আছে চব খালি অলপমান মানে আজিকালি মন্দিৰবিলাকত কি হৈছে ক'ব নোৱাৰোঁ কিন্তু পইচা ডিমাণ্ড কৰে পানী পূজা হৈও মানে যিটো বস্তু এভেইলেবল আছে সেইটো পূজা হৈও সিহঁতে পইচা ডিমাণ্ড কৰে চ' বেয়া কথা বাৰু যে উপায় নাই আৰু কি কৰিব আৰু লাগে কাৰণে লৈছোঁ অলপমান আৰু এতিয়া চ' ভাই মিষ্টি চিডলি চাম্বাৰ চাটনি মৰ্নিং ব্ৰেকফাষ্ট মানে অৰ্ডাৰ দিছোঁ এইটো চোলা বাটোৰা চোলা পুৰি মছলা বুলি কৈছে আজিহে খাওঁ আৰু ভাল কিবা এটা বহুত দিন হ'ল খোৱাই নাই আপুনি কি খাব অৰ্ডাৰ দি দিয়ক এতিয়া আমি অকণমান টাইম ৰেষ্ট কৰি কেনে এতিয়া যিখিনি চাইট চিন আছে ইয়াতে ৰামেশ্বৰমৰ সেইখিনি গোটেইখিনি এক্সপ্ল'ৰ কৰিম চ' কি কি ইয়াতে চাইট চিন চাবলগীয়া আছে সেইখিনি কণ্টিনিউ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব এইটো বিভীষণ মন্দিৰৰ ওচৰত হয় ইয়াতে মানে ওলাই আহিলোঁ অকণমান চাবলৈ আৰু মন্দিৰত অলপ দেৰিকৈ সোমাই আছোঁ বাৰু গোটেইখিনি আপোনালোকক চাইট চিন দেখুৱাম বুলি মই কৈছিলোঁ যেনেকৈ আপোনালোকক মই শ্ব' কৰিছোঁ এইখিনি আমাৰ লাষ্ট প্লেন চাওক আজি আমি যি কি নহওক মানে নিজকে সৌভাগ্য বুলিয়ে কৈছোঁ কাৰণ ইণ্ডিয়াৰ এটলিষ্ট লাষ্ট প্লেনলৈকেতো আহি আজি আমি ভৰি দিব পাৰিছোঁ বা চাবলৈ পাৰিছোঁ মোবাইলত যদি দেখে মোবাইলতকৈ ৰিয়েল যোনটো ভিউ ন সেইটো মোবাইলত নাপায় চ' আহিব আপোনাৰ ভিজিট কৰি চাব মানে সেইটোৱে মই কৈছোঁ যে আমাৰ আহোঁতে অকণমান দুবিধা হৈছে মানে কিছুমান খেলি মেলি হ'ল ট্ৰেইনৰ কাৰণে কিন্তু তথাপিও কেনেকৈ আহিব একজেক্টলি মই কৈ দিম আপোনালোকক ক'ৰ পৰা কেনেকৈ আহিব লাগে আৰু কেতিয়াবা যদি ট্ৰেইন নাপায় তেতিয়াও কেনেকৈ আহিব লাগে সেইখিনি আইডিয়াও মই দি দিম চ' একদম স্কিপ নকৰাকৈ চাই থাকিব চাইট চিন আৰু বহুত আছে অকল এইখিনিতে শেষ হৈ যোৱা নাই এইটো আমি মানে ষ্টাৰ্টিং কৰিছোঁহে আজিৰ ভিডিঅ' চ' বাইদেউ কেনেকুৱা লাগিছে আহি আপোনাক কওকচোন আৰু এনেদৰে আমাৰ ভিডিঅ'বিলাক চাই থাকিব সদায় দেখি থাকিব নতুন নতুন প্লেচ চ' সেইকাৰণে অলপমান ছাবস্ক্ৰাইবো কৰিব আৰু তেতিয়াহে মানে আমিও ফটো মানে ভিডিঅ'বিলাকৰ আপডেটছবিলাক পাই থাকিব ন ত' অভিয়াছলি আৰু আগত কি কি দেখা পাওঁ দেখা এইটো কিবা ভূত বাংলা হয় নাজানো ইয়াতে কি আছে এইটো এটা টেম্পল হয় আপোনাৰ কাকচন্দ্ৰ ৰামৰ টেম্পল হয় কাকচন্দ্ৰ ৰামৰ টেম্পল এইটো বাহিৰৰ পৰা দেখা দিছোঁ ভিতৰত দৰ্শন কৰি এক প্ৰকাৰৰ ক'ব গ'লে এইটো যিটো আপোনাক কৈছিলোঁ বিভীষণ টেম্পল বুলি এইটোৱে হয় মানে তামিল ভাষাত লিখা আছিল কাৰণে ভালকৈ মানে ধৰক বুজাব পৰা নাছিলে তাৰপিছত গম পালোঁ এইটো বিভীষণে টেম্পলটো হয় নাৰিয়েল পানী লৈছে ইয়াতে 60 rupees আৰু সেইটো যে গ্ৰীণ কালাৰ দেখা পাইছে সেইটো হৈছে 50 rupees চ' ইয়াতে নাৰিকল বহুত বেছি পাই জানেই চ' অলপমান সুবি আছে এইটো চাই লওক 100 টকাৰ
এইটো এটা গাঁও হয়, ঘোষ টাউন নামেৰে মানে জনা যায়, কাৰণ ইয়াতে এবাৰ চাইক্লন হৈছিল। চাইক্লন হওঁতে তাৰমানে গোটেই ইয়াতে বৰবাদ হৈ গৈছে। এইটো এটা পুৰণা ৰেলৱে ষ্টেচন হয়, আগতে আছিল, এতিয়া নাই বাৰু। এতিয়া গোটেই এইখিনি খান্দাৰ হৈ গৈছে। এতিয়া ইয়াতে মানুহে বাৰু দোকান বেপাৰ বাণিজ্যবিলাক কৰি আছে আৰু মানে, কিন্তু এটা সময়ত সেইখন এটা গাঁও আছিল। চ' অকণমান দেখাই দিছোঁ। আপোনালোকে জানেনে 1968ত যিটো ধনুষকোৰিৰ পিনেদি চাইক্লন আহিছিল, তেতিয়াই তাৰমানে এই ৰেলৱে ষ্টেচনৰ লগতে এইখন গাঁও গোটেইখিনি মানে ধ্বংস হৈ গৈছে। চ' এতিয়া জাষ্ট মানে টেম্পল দুই এটা বনাই থৈ দিছে সৰু সৰু, আৰু এই মাৰ্কেটবিলাক আছে কিছুমান। চ' আমি একদম আগলৈকে যাই আছোঁ, মানে কেনেকুৱা ধৰণৰ মানে এতিয়া মানে চিটুৱেশ্যনটো হৈ আছে চাবলৈ। চ' ব'লক আমাৰ লগত। চাই লওক, এইটো হৈছে আজিৰ আমাৰ ছেকেণ্ড স্পট। চ' আগতো আৰু কেইবাটাও স্পট আছে। চ' স্পট মানে গোটেইকেইটা যিমানখিনি পাৰোঁ মই দেখাই আছোঁ, কিন্তু মানে আমাৰ মানে গাড়ী পেকেজৰ হিচাপত কেইবাটাও এনে স্পট আছে বাৰু। এইটো এতিয়াৰ লগত হৈছে 2 নম্বৰ, আৰু আগত যায়ো দেখাই আছোঁ। চ' চাই লওক, ঘোষ টাউনটো এই চাওক, ঘৰবিলাক বেয়াকৈ ভাঙি পেলাইছে। অকণমান মানে হৰৰ আৱাজ আহে বুলি কয় কিছুমানে। এতিয়া নাজানো আৰু কিমানটো দূৰ সঁচা, কিন্তু মানে কয় আৰু ইয়াতে মানে অকণমান মানে বহুত মানুহৰ কিছুমান ইচ্ছা থাকেতো, যেনেকৈ মানুহ যেতিয়া মৰি যায় তেতিয়া অলপমান মানে হণ্টেড প্লেচ হৈ যায়। তো সেইটো কাৰণে এইটো ঘোষ টাউন বুলিয়ে কয়। তো আজিকালি সেইটো কাৰণে এটা মন্দিৰ বনিছে, সেইটো হৈছে শিৱ মন্দিৰ। চ' ব'লক এতিয়া নেক্সট আমি এটা স্পটলৈকে যাম, আৰু কিন্তু একবাৰ ভালকৈ লাষ্ট টাইম চাই লওক, কমপ্লিট ভিডিঅ' দেখাইছোঁ। আগৰ পানীখিনি কিন্তু মই মানে নকৰি নোৱাৰিলে, কিন্তু বহুত ভাল লাগে। তো গাইছ, আমি এতিয়া এটা পুৰণা লাইট হাউচ পাইছোঁ। বাট ইমান প্ৰপাৰ নাজানো লাইট হাউচটো মানে কোনটো, এটা দুটা লাইট হাউচ আছে। মোৰ মতেতো এইটো চাগে ইণ্ডিয়া চাগে লাইট হাউচ হয়। চ' ডেট ইজ দ্য লাইট হাউচ, লাষ্ট ইণ্ডিয়া অফ লেণ্ড। সেইটো কাৰণে লাইট লাইট হাউচ এইটো, আৰু সিফালে আমাৰ পিছফালে মই দেখাই আছোঁ। এই ভিডিঅ'টো অকণমান দেৰিকৈ মানে 10-15 ছেকেণ্ড পিছত পাব, যে মানে পুৰণা চাৰ্জ এটা আছিল। সেইটো এতিয়া চাগে ইউজ নহয়, বাট যে হিষ্টৰিকেল প্লেচ। চ' চাবলৈ বহুত ধুনীয়া, চাব। আৰু ৰামেশ্বৰম মানে আহিব, ভিজিট কৰিব। তো মোৰো সপোন আছিল ৰাম সেতু চাবৰ কাৰণে, বাট এতিয়ালৈ চাব হোৱা নাই। বাট চাবতো নেৰোঁ ভাই, চাইতো এৰিমে, চাইহে যাম, চাইহে যাম। আৰু মই আপোনালোকৰ কথা এটা কওঁ, আপোনালোকে ভিডিঅ'বোৰ চাই লাইক নকৰে, একো নকৰে। লাইকটো কমচে কম কৰি যাব না, আৰু ভিডিঅ'বিলাক ভিউ কমি আছে। তো অকণমান ছাপোৰ্ট কৰক ভাই, আপোনালোকে ছাপোৰ্ট নহ'লে কোনে কৰিব কওকচোন। ঠিক আছে, আপোনালোকৰ লাইট হাউচটো মই ওচৰৰ পৰা দেখাই আছোঁ, আপোনাক চাই লওক। তো গাইছ, আমি লাইট হাউচটো একদম ওচৰত পাইছোঁ, এইটো চাই লওক। আৰু চাগে ভিতৰত মেবি সোমাব, এইটো ভাৰত চৰকাৰৰে হয়, বাট ভাৰত চৰকাৰৰ হ'ব, মই কোৱাৰ কিবা বকি আছোঁ। মোৰ কথা ইগন'ৰ কৰক, খালি মই যিখিনি দেখা যায় সেইখিনি চাব। এইটো লাইট হাউচ, ভিতৰত সোমাব দিব চাগে। অ'কে, আমি দুটামান ফটো উঠি লওঁ, চাই লওঁ, এটা চিনেমেটিক শ্বট দি আছোঁ। এইটো হৈছে একদম পুৰণা চাৰ্চ। কিমান পুৰণা চাৰ্চ নাজানো, কিন্তু মুঠতে পুৰণা চাৰ্চ। পানী-চানী এতিয়া বৰ্তমান নাই ইয়াতে, মানে এতিয়া মানে অকল এইটো এতিয়া হিষ্টৰিকেল প্লেচ টাইপৰ হৈ গৈছে। তো যেতিয়াৰ পৰা আহিছোঁ এনেকৈ হিষ্টৰিকেল প্লেচবিলাকে পাই আছোঁ। প্ৰথমতে গ'লোঁ বিভীষণ মন্দিৰ, তাৰপিছত গ'লোঁ ঘোষ টাউন, আৰু এইটো আমাৰ থাৰ্ড স্পট হৈছে পুৰণা চাৰ্চ। এইটো একেবাৰে চাৰ্চটো ভূত বাংলা নিচিনাই হৈ গৈছে। এইটোও চাইক্লনৰ টাইমতে বেয়া হৈ গৈছে। এইটো
এইপিনে সম্পূৰ্ণ দেখা আছে ভিডিঅ'টো। অঁ 100-150 বছৰ নহয়, এইটো চাইক্লনৰ সময়তে বেয়া হৈ গৈছে। এইটো চোৱা ঘৰত সজোৱা এইটো হেৰি ইয়াৰে অল্ড চাৰ্চৰ ওচৰত থকা এইবিলাক মাৰ্কেট হয়। ফাইনেলি আমি আহি পালোঁ ধনুষকোৰি। আগতে দেখা আছোঁ ভালটো অভিয়াছলি লাগিব মানে লাষ্ট টাইম মানে চাবলগীয়া হয়। আৰু আজিকালি ল'ৰা ছোৱালী ডাঙৰ হৈ আহিছে, সিহঁতেও জানিবলগীয়া কথা হয়। আৰু অপজিট ডাইৰেকশ্যনত আছে আমাৰ শ্ৰীনগৰ, কিন্তু এইটো লাইট হাউচটো ইয়াতে দেখা পাব। লাইট হাউচ অলপমান আগত আছে। তো যিমানখিনি পাৰোঁ মই দেখাই দিছোঁ। লাইট হাউচটো যদি যাওঁতে যদি দেখাব পাৰোঁ যদি দেখাই দিম বাৰু। চ' এনিৱেইজ এইটো এতিয়া ভিডিঅ' অলপমান যিহেতু আহিছে আৰু কেইটা 2-3টামান স্পট আছে চাগে মেবি, সেইখিনিও চাই লওঁ। চ' এইবিলাক গোটেইখিনি টুৰিষ্ট অকল ধনুষকোৰিতে খেদি আহি আছে। ইয়াৰে ঢৌবিলাক কিবা বেলেগ ধৰণৰ ন, খেদি অহা নিচিনা। চ' আজি শনিবাৰ কাৰণে টুৰিষ্ট বহুত বেছি ইয়াতে। গাড়ী ট্ৰেফিক জাম লাগি গৈছে। এজনে ফটো উঠি তৰণি পোৱা নাই আৰু তলত নামি যোৱাৰ কথা কয়। এফালে বা কালি পৰহিলৈকে আকৌ অফিচ যাব লাগিব, সেইটো চিন্তা নাই। এনিৱেইজ যি কি নহওক ভাল লাগিলে কিন্তু দেই। বহুত ভাল লাগিছে, মন শান্তি। জুবিনে এনেই কৈ যোৱা নাই সাগৰৰ তলত শুবলৈ মন। আৰু বাকী মই সেইকাৰণে কৈ থাকোঁ, যিসকল আমাৰ চেনেলত নতুনকৈ আহে সেইবিলাকে যেন ছাবস্ক্ৰাইব কৰে, লাইক কৰে, শ্বেয়াৰ কৰে। আৰু বাইদেউক যোনে চিনি পায় সেইসকলেও যেন ছাবস্ক্ৰাইব কৰি দিয়ে, কাৰণ ভিডিঅ'টো আহিয়ে থাকে, মাজে মাজে দেখা পায়ে থাকে চাগে। এইগৰাকীক ভালকৈ চাই লওক, জুম কৰি দেখাই দিছোঁ। আৰু ইগৰাকীকো যোনে যোনে চিনি পায় সেইবিলাক মানুহখিনিয়ে যাতে আমাক ছাবস্ক্ৰাইব কৰি অলপ হেল্প কৰে আগুৱাই যাবলৈ। চ' আৰু কি আছে চাইড চিন চাই লওঁ, বাকীখিনি দেখুৱাই আছোঁ। তো ৰাতি আমি আহিছিলোঁ জলদিয়ে আহিছিলোঁ, কিন্তু বৰ্তমান মানে এইটো হৈছে পাম্বন ব্ৰিজত। এয়া চাওক আপোনাৰ ৰেলৱে ট্ৰেকটো, যিটোদি আপোনাৰ ট্ৰেইন যায়, আৰু ছাইডত আছে আপোনাৰ বাছ যায়। এইটোদি মানে ব্ৰিজখনৰ ওপৰেদি বাছ যায়। এইটো হৈছে আব্দুল কালামৰ মিউজিয়াম হয়। ভিতৰত কেমেৰা নিয়াৰ এলাউ নাই। গাইজ বাই বাই মানে জাষ্ট বাই বাই দিয়া নাই। আমি ৰামেশ্বৰম এতিয়া আজিলৈ বাই বাই দিলোঁ, কাৰণ ৰামেশ্বৰম অলৰেডি আমাৰ ভিজিটিং গোটেইখিনি চাইড হৈ গ'ল।
খালি এটাই দিলোঁ আব্দুল কালামৰ মিউজিয়ামটো মানে অকণমান টাইমটো ইফাল সিফাল হ'ল একো নাই এই ৰাস্তাৰ পৰা চাইছোঁ একো নাই আপোনাৰ ৰুম ভিউটো দেখুওৱা নাছিলোঁ ন এবাৰ ৰুম ভিউটো চাই লওক মন্দিৰত আহিছোঁ বুলি আপোনাৰ এইখিনি আৰু ঠিকে আছে আৰু কোনো কথা নাই এইটো ৰুম হয় ইয়াৰ পৰা আপোনাৰ চাওক ভিউ এইখিনিয়ে বেছি লোৱা নাছিল 1200 লৈছোঁ পাৰ পাৰ্চন 400কৈ পৰিছে চ' ইট ইজ গুড এণ্ড এইটো মই লাডেন এইটো আমাৰ লেট্ৰিন কাৰোবাৰ যদি সূক্ষ্মতে হাগিব মন যায় তেনে লেট্ৰিনটো চবতকৈ জৰুৰী তো মই মোবাইলটো এটা পাছ কৰি আছোঁ বাইদেউ হৈ গ'ল আমাৰ এতিয়া আকৌ বন্ধ নহয় যে অঁ বল দেৰি গাইজ আমি ফাইনেলি বাছত উঠি দিলোঁ বাছত যাবলৈ হৈছে বাছত মানে আমি ৰামেশ্বৰমৰ পৰা মানে মধুৰালৈকে যাই আছোঁ মধুৰাইখন মানে এক্সপ্ল'ৰ কৰিম আৰু পৰাপক্ষতটো চেন্নাই মানে এক্সপ্ল'ৰ কৰা মন নাছিল এতিয়া চাওঁ কি হয় কিন্তু আমি মধুৰাইলৈকে যাওঁ এতিয়া বুলি ভাবিছোঁ আৰু এইবিলাক হৈছে আপোনাৰ গভৰ্ণমেণ্ট বাছ বেছি নহয় পাৰ পাৰ্চন আপোনাৰ 140 কৰি পৰিছে তো এইটো ক্ষেত্ৰত মানে কিছুমান মানে হেৰি বাজেট ফ্ৰেণ্ডলিও হৈ যায় আৰু সেইটো কাৰণে আমি গভৰ্ণমেণ্ট বাছবিলাকে মানে চুজ কৰিলোঁ এইবিলাক আমাৰ এনেকৈ শুই আছে এজনে বুধবাৰ টিপি আছে আৰু বাকী একদম মধুৰাই যাই কিনে মানে গম পাব আৰু সঁচাই কৰি চ' ক্লিয়াৰ কাট চ' একদম ভিডিঅ'ৰ লগত জড়িত হৈ থাকে প্ৰভু পেলেচ এইটো হৈছে আজি আমাৰ হোটেল মাদুৰাইৰ যিটো কৈছিলোঁ আপোনালোকক কোৱা হিচাপত আমি মাদুৰাইলৈকে আহি আছোঁ মাদুৰাইত মানে ধৰক যিটো মীনাক্ষী টেম্পল আছে সেইটো মানে আজি মানে কালিলৈকে ভিজিট কৰিম চৰি তো সেইটো কাৰণে ইয়াতে যিহেতু থাকিলেও থাকিবই লাগিল হয় বা ইয়াত থাকিলেও থাকিবই লাগিল হয় সেইটো কাৰণে বেষ্ট ভাবিলোঁ মাদুৰাই ভিজিট কৰোঁ যিখিনি আছে মানে সেইখিনি আৰু মানে এক্সপ্ল'ৰ কৰোঁ আৰু চ' আজিৰ আমাৰ ৰুমটো এনেকুৱা ধৰণৰ ইয়াতে বোলে বেডশ্বীটহে দিয়ে অকল বোলে হেৰি ব্লেংকেট বোলে বস্তু বোলে একো নাই ইয়াতে মানে একচুৱেলি ঠাণ্ডা নাই যে সেইটো কাৰণে অঁ একবাৰ মেলি দিয়ক আৰু তো সেইটো কাৰণেতো 1200 টকাত ঠিকে আছে আৰু 3জন পাৰ্চনৰ কাৰণে অকল ৰাতিটোহে যিহেতু স্পেণ্ড কৰিব মানে টাইম পাৰ কৰিব লাগে আৰু ৰাতিপুৱালৈকে যিহেতু টেম্পল ভিজিট কৰাৰ পিছত বাকী চাওঁ কিমানখিনি পাৰোঁ কাভাৰ কৰিব চ' এতিয়ালৈ গুড নাইট